নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মমী হাজৰিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাওঁ নামঘৰলৈ, ভাবিলোঁ আপোনালোককো আমাৰ নামঘৰটো দেখাওঁ। ব'লক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি নামঘৰলৈ আহি আছোঁ, দেখিছে নহয় আৰু শিলগুটি ৰাস্তাটো হৈছে আৰু অলপ দিনৰ পাছত ভাল হ'ব। পালোহি, নামঘৰ বহুত বেছি দূৰ নহয়, পালোহিয়ে। এয়া আমি এতিয়া নামঘৰৰ ভিতৰখনত সোমাই যাম এতিয়া। এয়া নামঘৰৰ ভিতৰত সোমাই আহিছোঁ। এয়া নাম লৈ আছে, কিমান ধুনীয়া পৰিৱেশ চাওকচোন। এয়া আমাৰ নামঘৰত এতিয়া আইনাম লৈ আছে। এয়া চাওকচোন, গোপিনীসকলে আইনাম লৈ আছে। আমাৰ প্ৰত্যেক বছৰে নামঘৰত গোপিনীসকলে এনেকৈ একলগ হৈ নাম লয়, মানে কিবা নিয়ম আছে, প্ৰত্যেক বছৰে ল'বই লাগে আৰু। এয়া চাওকচোন কিমান ধুনীয়াকৈ নাম লৈ আছে। কণমানিতে চাওকচোন, চুৰিয়া চোলা পিন্ধি কিমান ধুনীয়াকৈ আহিছে। তাক ফটো মাৰিম বুলি কৈছোঁ, সি একেবাৰে প'জ দি দিছে ফটো মাৰিম বুলি। মই তাক ভিডিঅ'হে কৰিছোঁ, ফটো মৰা নহ'লে বাৰু। এয়া ভিডিঅ'টো চাওকচোন, কিমান ধুনীয়া মৰম লগা পোৱালি। নাম সামৰিলে এতিয়া নাম সামৰি এয়া ফুল উটুৱাবলৈ, পানীত ফুল উটুৱাবলৈ গৈ আছে। এয়া চাওকচোন, চালনীত ফুল আৰু ভৰ্তি ধূপ ধূনালৈ আগবাঢ়ি গৈ আছে। নাম লোৱা 3 দিন হ'ল, আমাৰ বাৰ্ষিক নিয়মে 3 দিন নাম লয়, প্ৰত্যেক বছৰে লয়। আজি 3 দিনৰ শেষৰটো দিন। আজি শেষৰটো দিনত আইসকলে নাম সামৰি এই চালনীত ফুল লৈ উটাবলৈ গৈ আছে। আমিও গৈ আছোঁ, তেওঁলোকে আইসকল আৰতি কৰি গৈ আছে। আমি এটা পুখুৰীৰ পাৰ পালোহি। পুখুৰীটোত এতিয়া খৰাং বতৰ কাৰণে পুখুৰীটোত পানী নাই। এতিয়া নিয়ম যিহেতু কৰিবই লাগিব, পানী ছটিয়াই নিয়মকণ কৰা হৈছে। এয়া ফুল উটাই কৰি আহি প্ৰসাদ খাব লৈছোঁ। এয়া সকলোৱে বহি প্ৰসাদ খাব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।